হাই গাইজ, আজি আপোনালোকৰ আগত মই যিটো কাহিনী ক'বলৈ গৈ আছোঁ, মোৰ লগত ঘটা এটা সঁচা কাহিনী ক'বলৈ গৈ আছোঁ। আচলতে প্ৰথম অৱস্থাত মই আজি প্ৰায় 2 বছৰমান আগত ইউটিউবাৰ হোৱাৰ সপোন ভাবিছিলোঁ আৰু ভিডিঅ' বনাম, পূৰা ইউটিউবাৰ হ'ম, ছ'চিয়েল মিডিয়াত কেলা ফেমাছ হ'ম। তেনেকৈ ভাবি আৰু চেনেলটো খুলি তাতে ভিডিঅ' দিবলৈ আৰম্ভ কৰি দিলোঁ আৰু লাহে লাহে আৰম্ভ কৰি আৰু তোমাৰ ভিউজ আহে 100টা, 50টা, 20টা, 30টা তেনেকৈ আহে। চবতকৈ বেছি ভিউজ যিটোত আহে 100মান আহি যায় আৰু তেতিয়া আৰু মনটো ভাল লাগে আৰু 100 ভিউজ আহিছে। তো তেনেকৈ দি থাকোঁ আৰু ভিডিঅ' এটা দুটাকৈ দিওঁ আৰু তেতিয়া প্ৰথম অৱস্থাত আৰু 100 ভিউজ আহিলে আৰু কেনেকুৱা লাগে আৰু মনটো একদম পূৰা হেপিনেছ আৰু তাৰপিছত আৰু তেনেকৈ দি থাকোঁ। এদিনে পটকৈ ভিডিঅ' এটা ভাইৰেল মাৰি দিছে নহয়, প্ৰায় আপোনাৰ 50 আপ হৈ গৈছে, 50,000 আপ। তেতিয়াতো সেইটো একদম ভাইৰেল আৰু মনতে 100-200 ভিউজ অহা মানুহটো যদি আৰু পটকৈ 50,000 ভিউজ আহি যায়, এইটো কেনেকুৱা কথা হ'লে। ইমান ফূৰ্তি লাগিছে মনতে নক'ব আৰু। তাৰপিছতে আৰু তেনেকুৱা ভিডিঅ' আৰু দিবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু তেতিয়াৰ পৰা অলপ ভিডিঅ' দিবলৈ মনটো ভালো লাগিছে। ছাপোৰ্ট পোৱা নিচিনা লাগিছে। ছাপোৰ্ট কি ভিউজ আহিছে, কিন্তু লাইক কমেণ্ট বৰ এটা নাই। সেই হিচাপত মনটো অকণমান দুখো লাগিছে বাৰু। তাৰপিছত আৰু তেনেকৈ ভিডিঅ' দিবলৈ ধৰিলোঁ আৰু যিটো ভিডিঅ' ভিউজ আহিছে সেই তেনেকুৱা ৰিলেটেড ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰি দিছিলোঁ। তো তাৰপিছত 1000, 2000 তো তেনেকৈ ভিউজ আহিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা। তাৰপিছত মাজতে আকৌ কি হৈ গ'ল, ব্যস্ততাৰ মাজতে কেতিয়াবা ভিডিঅ' দিব নোৱাৰা হ'লোঁ। কেতিয়াবা বহুত দিনৰ মূৰত ভিডিঅ' এটা দিওঁ। তো তেনেকৈ থাকোঁতে ৰাইজৰ ছাপোৰ্টো নাপালে ভাল নালাগেতো ভিডিঅ' বনাবলৈ। তাৰপিছত তেনেকৈ হৈ থাকোঁতে চেনেলটো ডাউন মাৰিবলৈ ধৰিলে আৰু ডাউন মাৰিছে। এতিয়া কি কৰিবা, এতিয়া উপায়টো নাই। ভিডিঅ' ছাপোৰ্ট নাপালে, ৰাইজৰ ছাপোৰ্ট নাপালে ভিডিঅ' বনাবৰ মনো নাযায়। ডাউন মাৰি গৈছে, ডাউনেই মাৰি লাষ্টত ভাবিলোঁ মই বোলো এই কথা নহয়। 1K ছাবস্ক্ৰাইবাৰো কমপ্লিট হৈ গ'ল ফাইনেলি। তাৰপিছত আৰু কেইকেইটা আনি কাটিলোঁ আৰু তাৰপিছত মনটো আৰু অলপ ভাল লাগি গৈছে। 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, এতিয়া পটাও বাঢ়ি যাম আৰু এতিয়া ফেমাছ হৈ যাম আৰু মনতে ভাবিছোঁ আৰু তেতিয়াৰ পৰা। তাৰপিছতে আৰু ব্যস্ততাৰ মাজতে আৰু কেতিয়াবা ভিডিঅ' দিওঁ, কেতিয়াবা ভিডিঅ' বনাবলৈ সময়ো নাপাওঁ। আৰু এইবিলাক স্ক্ৰিপ্ট মাথা মাৰোঁতে বহুত টাইম লাগি যায়। এটা ভিডিঅ' বনাবলৈ কিমান কথা চিন্তা কৰিব লাগে নক'ব আৰু কৈছোঁ নহয়, নক'ব আৰু বহুত মাথা মাৰিব লাগে। লাহে ধীৰে ভাবিলোঁ, দেখিলোঁ এইটো কিছুমান অসমত এনেকুৱা ফুড ব্লগাৰ আছে যিয়ে মুখখন কৰি পূৰা হাত মাৰি দিয়ে, তেনেকৈ ভাইৰেল হৈ যায়। যি পাইছে জাবৰ পাইছে জাবৰকে খাই দিছে, কোনোবাই কেঁচাই খাই দেখুৱাইছে, তেনেকেই ভাইৰেল মাৰিছে। কোনোবাই হাত মুখ নোধোৱাকৈ আহি কিজানি মাৰি দিছে নেকি, এক থাল লৈ সেইকেইটা ভাতৰ ফুড ব্লগাৰ নপৰে, সেইকেইটা একচুৱেলি ৰাৱণৰ জাতত পৰে। তাৰপিছত আৰু মই তেতিয়া চিন্তা এটা কৰিলোঁ যে বোলো নাই, এইবিলাকেচোন এইভাগে একো মাথা মাৰিবলগীয়া নাই। ভাত পানী যি আছে আনি বনাইছে, খাইছে, দেখুৱাইছে, বছ বৰ ইজিচোন। তাৰপিছত মই ভাবিলোঁ বোলো এই কথা নহয়, ময়ো ফুড ব্লগাৰে বনি যাওঁ, ভাবিছোঁ আৰু হৈ যাওঁ বুলি। তাৰপিছত মই মানুহজনীক ক'লোঁ বোলো খুৰা, তো দেখিছা এইবিলাকে এনেকৈ খাই বৈ ভিডিঅ' বনাই, কোনোবাই খানা ধুনীয়াকৈ বনাই দেখুৱাই, তেনেকেই পূৰা ভাইৰেল হৈ গৈ আছে আৰু টকা পিটি আছে। মই বোলো আমি দুটাও বনি যাওঁ, ফুড ব্লগাৰে বনি যাওঁ ব'লা। তাৰপিছত আমাৰ এটাই আকৌ কৈছে বোলে হেৰি হয় বাৰু, কথাটো বাৰু মিছা নহয়। তাৰপিছত ক'লে বোলে কিন্তু এটা কথা নহয়, আমাৰ এতিয়া কেমেৰা সন্মুখত কথা ক'বলৈ লাজ কৰে। তাৰপিছত ক'লে বোলে তুমিয়ে ষ্টাৰ্ট কৰি দিয়া বোলে। মই আকৌ কিটো ষ্টাৰ্ট কৰিম, মইতো ভালকৈ খানা পিনা বনাব নাজানো চাহ কাপৰ বাহিৰে। তাৰপিছত নাই মনতে ভাবিলোঁ যেতিয়া বোলো আৰম্ভ কৰি দিওঁ, চাহকে একাপ বনাই দুইটাই খাওঁ আৰু সেইটোকে বোলো ধুনীয়াকৈ ভিডিঅ' এটা বনাই লৈ দিওঁ। কেমেৰাটো আনিলোঁ, আনি পেলাই একদম ধুনীয়াকৈ এনেকৈ একদম কেমেৰা আকৌ মোবাইলৰ কেমেৰাহে, তহনো নাই কেমেৰা কিনিবলৈ। ধুনীয়াকৈ ক'বলৈ আৰম্ভ কৰি দিছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকক এনেকুৱা একাপ ৰঙা চাহ বনাই খাবলৈ শিকাম, যি কাপ চাহ খাই আপুনি নিজৰ শৰীৰৰ বহুতো ৰোগ নিৰাময় কৰিব পাৰে। আৰু সেই কাপ চাহ কেনেকৈ বনাব লাগে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। সেই বুলি কৈ দিলোঁ ষ্টাৰ্ট কৰি ভিডিঅ'টো। তাৰপিছত আৰু চাহ বনাই আছোঁ আৰু গেছটো জ্বলাই ধুনীয়াকৈ পানীটো উতলাইছোঁ। পানীটো উতলাই চাহপাতটো দিলোঁ। চাহপাত দি পেলাই তোমাৰ গাখীৰ নাছিলে আকৌ দেই সেইদিনা আমাৰ। তাৰপিছত মই চাহপাতটো দিলোঁ। তাৰ পাছত মই চাহত চেনি দিব লওঁতে
কাৰেণ্টটো গুচি গ'ল নহয় খা বাপেকে হ'লেও মই আন্ধাৰতে চেনি টেমাটোৰ পৰা এক মুঠি চেনি লৈ দিলোঁ নহয় চাহত মই দাঙি আনোতেই কিন্তু মান এটা পাইছোঁ দেই যে চেনিটো অলপ ডাঠকৈ আহি গ'ল মিঠাটো বেছিয়ে হৈ যাবগৈ তিতাই হৈ যাব নেকি ঠিক নাই বোলো তাৰপিছত যি কি নহওক কাৰেণ্টটো আহিল তাৰপিছত আৰু চাহকাপ হ'ল আৰু দেই ফাইনেলি চাহকাপ হৈছে মই ধুনীয়াকৈ চাহকাপ হ'ল বুলি মানে আৰু ভিডিঅ'টোত কৈছোঁ আৰু কৈ পেলাই চাহকাপ ধুনীয়াকৈ মানুহজনীকো মাতিলোঁ দুয়োটাই বাকী লৈ খাওঁ আৰু মুখত দিয়া টিকেট তাৰপিছতে চাহকাপ যেতিয়া মই বোলো প্ৰথমে খোৱাৰ আগতে মই বোলো তুমিয়ে টেষ্টিং কৰা চাহটো কেনেকুৱা হৈছে মানুহজনে ধুনীয়াকৈ লৈছে কাপটো লৈ মানে মস্তিকৈ খাইছে নহয় প্ৰথম সোপাটো মই আকৌ তাইক আগতে কৈ থৈছোঁ যে তুমি আকৌ হেৰি আকৌ চাহটো বৰ ভাল নহ'লেও তুমি একদম ভাল হৈছে বুলি ক'বা তেতিয়াহে আকৌ ভিডিঅ' চোৱা মানুহবিলাকে লাইক কমেণ্ট কৰিব সেই বুলি কৈ থৈছোঁ আৰু তাইও একদম ধুনীয়াকৈ চাহকাপ খাইটো একদম বেষ্ট বুলি কৈছে মোৰ মনটো ভাল লাগি গৈছে আৰু তাৰপিছতে মই ভিডিঅ'টো সামৰিলোঁ আৰু ভিডিঅ'টো সামৰি বোলো মই ভিডিঅ'টো এডিট কৰোঁ বাকী এতিয়া ৰাতি সাঁজটো এতিয়া খাবৰ কাৰণে তুমি ৰুটিকে বেলা তাই মানে ৰুটি বেলিবৰ কাৰণে বেলনাযোৰ ওচৰত আনি লৈছে আৰু ৰুটিটো লাহেকৈ তাই মানে আটা চাটা মুঠি লৈ বনাব আৰু হেৰ' মই কেমেৰাটো বন্ধ কৰিবলৈহে পালোঁ মাকা মানুহজনীয়ে মোক মানে বেলনা মাৰিডাল লৈ এচা দৌৰালে মা কচম মই সেইদিনা ঘৰত থাকিব নোৱাৰিলোঁ ভাই ওচৰৰ বৰ্তাঘৰত থাকিবলগীয়া হ'ল কেলে নুসুধে মই কেলা আন্ধাৰতে কাৰেণ্টটো যাওঁতে চেনি বুলি কেলা নিমখৰ টেমাটো পাই কি ফুড ব্লগাৰ বনিম সেই কেলা বাদেই দিলোঁ তেতিয়াৰ পৰা এতিয়া বুজি পালে কেতিয়াও আপুনি চাহ বনাওঁতে নিমখ বুলি চেনি ঢালি নিদিব চেনি বুলি নিমখ ঢালি নিদিব নহ'লে আপোনাৰো মোৰ একেই গতি হ'ব আৰু তেতিয়াৰ পৰা মই কি কৰোঁ জানে আজিকালি চাহ বনালে বিনা চেনি চাহেই বনাওঁ আৰু কাহিনীটো শুনি যদি ভাল পালে প্লিজ লাইক কৰিব ভিডিঅ'টো কমেণ্ট কৰিব আৰু যিমান পাৰে লগৰখিনিক শ্বেয়াৰ কৰি দিব